খাব এতিয়া তাৰপিছত পুৰণা বেমাৰবোৰ চব ভোগাব চব ভোগাব নমস্কাৰ কৃষ্ণ কল্যাণী অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহি পালোহি এতিয়া সৰ্থেবাৰী। পিছতে আমি দেখিলোঁ ইমান আপুৰুগীয়া বস্তু এটা দেখিছোঁ। চাওক ইমান মৰম লগা চৰাইটো ক'ৰ পৰা আহিছে নাজানে। পাকঘৰত নিজেই সোমাই গৈছে। পাকঘৰত নিজে সোমাইছে, ইমান ধুনীয়া। চাওক কি বস্তু এয়া একদম ধুনীয়াকৈ এইটো মাৰি দিব দে ভালকৈ। মই অকণমান লওঁ, কিবা চাগে কষ্ট পাইছে সেইকাৰণে এনেকৈ মন মাৰি আছে। ইমান মৰম লগা ন, মোৰ চোলাটোৰ লগত মিলি গৈছে। চোৱা, প্ৰথমতে চৰাইটোৱে দুখ পালে ভাবিছিলোঁ, কিন্তু পিছত অনুমান কৰিব পাৰিছোঁ দেৱালীৰ বোমৰ শব্দৰ ভয়তে সি আহি ওলালেহি। সঁচাকৈ জীৱ জন্তুৰ বাবে খুব বেয়া লাগে সেই দিনটোত। ৰুমতে আছিলোঁ, আহি পাই ৰেষ্ট লৈছিলোঁ। তেনেকৈ মই কেতিয়াও ভবা নাছিলোঁ যে নিৰ্মালীয়ে কিবা বনাই আছে, আৰু তাই কৈছে তোমাৰ বাবে এটা ছাৰপ্ৰাইজ আছে। আৰু মই এতিয়া আহি খাবলৈহে গম পাইছোঁ তাই হাঁহৰ মাংস বনাইছে। আমাৰ তিনিজনৰ কাৰণে ভাগ কৰি আনিছোঁ। এয়া ভাবে কি জানে, সকলোৱে ভাবে কি নিৰ্মালী একো বনাব নাজানে, মই বনাব নাজানো বুলি ভাবে, কিন্তু মানে কোৱা নাই। তাই ভাবে কি তুমি বনাইছা এনেকুৱা হয়। কিন্তু আজি মই বোলো বনাই খুৱাওঁ, কেনেকুৱা পায় এতিয়া ৰাইজে খাই জনাব কেনেকুৱা পায়। মই ভবাই নাছিলোঁ ছাৰপ্ৰাইজ আহিহে এতিয়া কৈছে ছাৰপ্ৰাইজ আছে বুলি। বা আজি প্ৰথম নিৰ্মালীয়ে বনোৱা হাঁহৰ মাংস খাম। হাঁহৰ মাংস খাব এতিয়া তাৰপিছত পুৰণা বেমাৰবোৰ চব ভোগাব কল্যাণী আগৰ বেমাৰবোৰ চব ভোগাব। আৰু নিৰ্মালীয়ে মোক আহি কয় মোৰ এই পখেন দাই বোলে ৰুমত মোৰ এক্টিং দেখাই থাকে। এক্টিং নহয়, মই ৰিয়েল মানুহজনী যেনেকুৱা তেনেকুৱা এক্টিং দেখাই থাকে। পিছত এদিন দেখাম বাৰু, খাই লওঁ। আগতে মানে সন্মুখত মাংসখিনি দেখি হাঁহ লাগি আছে। আৰু আছে আহিব। মই মানে ভাতৰ মাংস আজি মই ফৰ দ্য ফাৰ্ষ্ট টাইম মই হাঁহৰ মাংস বনাইছোঁ। প্ৰথম কথা হ'ল সদায় জিনটোৱে বনাই খুৱাই আমাক, কিন্তু মই আজি ভাবিলোঁ আজি সময় পাইছোঁ যিহেতু, কাৰণ আজি শ্ব' নহ'ল, গতিকে ভাবিলোঁ আজি সময় পাইছোঁ যিহেতু মই মোৰ মানুহজনক বনাই খুৱাওঁ। আৰু লগতে আছে কল্যাণীও আছে, নয়নো আছে, নয়নে মাছ মাংস নাখায়, আৰু কল্যাণীকো বনাই সদায় কি তুমি বনাইছা বিশ্বাস নকৰে। মই বিশ্বাসে নহয় মোৰ এদিনো মানে তুমি বনাইছা আৰু তুমি বনাই তুমি খাই ক'বা কেনেকুৱা পাইছা। এইটো মোৰ প্ৰিয় কলিজাটো খাব তাই এতিয়া। এইটো চাৰা হৈ আছে সঁচাকৈ কিবা এটা টেষ্ট লাগি সঁচাকৈ ভাল হৈ যায়। বিদ্যা মজা হাঁহজনী ধুনীয়া আছিলে চাগে। মোৰ ব্লগতো কৈ দিওঁ না, কি হাঁহজনীহে ভাল আছিলে, মই বেয়া বনাইছিলোঁ। ইমান ধুনীয়া বনাইছা বোলে হাঁহজনী ধুনীয়া বোলে, কিন্তু সঁচাই কৈছোঁ খুব ধুনীয়া লাগিছে। বঢ়িয়া, মই খাওঁ দেই। এই আপোনালোকক নেদেখাওঁ আৰু খোৱাটো। কালি ভাত পানী খাই মেলি ৰাতি শুলোঁ, আৰু দিনটো আজি ভিডিঅ' বনোৱা নাই, দিনটো এনেই থাকিলোঁ। কিন্তু কৰিম, শুইহে আছিলোঁ লজতে। তাৰপিছত সন্ধিয়া সময়ত আমি এতিয়া ওলাই আহিলোঁ। নাটক আছে আজি, ৰঘুনাথখন হ'ব, যদিও ছেকেণ্ড নাইট। কালি আমাৰ যিহেতু শ্ব' নহ'ল, সেইকাৰণে আজি আমাৰ ৰঘুনাথ হ'ব। এয়া গ্ৰীণ ৰুমত বহি আছোঁহি। আহিছে আমাৰ মণ্ডল দা, ড্ৰেছ মাষ্টাৰ, তেখেতে মোক খুব সহায় কৰে। এয়া নাটকৰ আগমুহূৰ্তত আমি নিপন বৰ্তাৰ বাবে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিলোঁ। উপায় নাই, আমি গতানুগতিকভাৱে আমি চলি যাবই লাগিব, মানুহৰ মৃত্যুৱে এনেকুৱা। কৰি মেলি এতিয়া আমি ঘূৰি আছোঁ, মেলা চাইছোঁ। কালি পূজাৰ মেলা হয়, এবাৰ দেখাই দিছোঁ। ঘূৰি আছোঁ, এইফালে বাইদেউ কিবাকৈ চিঞৰি আছে চাৰা বুলি। থিয়েটাৰ চাইছে চাগে। এয়া খাই গৈ দিয়ক। ভাল লাগিছে সঁচাকৈ। আমি সৰু সৰু বস্তুবোৰ চাই আছোঁ। এয়া চাওঁ, বহুত বস্তু চালোঁ, কিন্তু দেখাবলৈ মন গ'ল। এইটো কুকাৰ,
গুড মৰ্ণিং। আজি আমি সৰ্থেবাৰীৰ পৰা যামগৈ কমলপুৰলৈ। শুৱালকুছি একেবাৰে শেষৰটো দিনত আমি ভিডিঅ' কৰি মেলি ৰেডি হ'লোঁ, কিন্তু আপলোড কৰা নাই, যিহেতু মনটো বেয়া লাগি আছে। কাৰণ আমাৰে এডভান্স টিমৰ সদস্য এজন ঢুকাইছে, ইতিমধ্যে আপোনালোকে গম পাইছেই। হেঙুল থিয়েটাৰৰ এডভান্স টিমৰ সদস্য বুলি নিউজতো দিছে। কাৰণ ৰিংটো আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ পিছত সেই ভিডিঅ' কৰাৰ মানসিকতাটো নাথাকিলে, তথাপিও মানুহৰ মৃত্যু কেতিয়া ক'ত হয় একো গম নাপায়। তাৰপিছত তেনেকৈ সেই দিনবোৰ গ'ল। আমি সৰ্থেবাৰী আহিলোঁ। আমাৰ প্ৰথম দিনা শ্ব' নকৰিলোঁ, ছেকেণ্ড দিনা আমি কৰিলোঁ ইয়াত 3টা। আজিহে আমি যামগৈ ইয়াৰ পৰা। তাৰপিছতে কালি খবৰটো পালোঁ। কালি মানে এতিয়া ভিডিঅ'টো কেতিয়া আপলোড কৰোঁ গম নাপাওঁ, ভিডিঅ'টো কৰি থৈছোঁ। কালি নিপন বৰ্তাৰ বিয়োগত আমিও মৰ্মাহত হৈছোঁ। থিয়েটাৰ কৰা মুহূৰ্তত আমি মৌন প্ৰাৰ্থনা কৰিলোঁ, সকলোৱে, অডিয়েঞ্চো আহিলে। সেই মনবোৰ ইমান সেমেকি উঠিছে। কিন্তু এতিয়া আমি যিহেতু কৰিবই লাগিব, এচাম দৰ্শক আমাৰ বাবে ৰৈ থাকে, আমি নাটক কৰিবই লাগিব। আজি কমলপুৰত কৰিমগৈ। এতিয়া ৰাতিপুৱা শুই উঠি ইয়াতে মই যিটো লজত আছোঁ, সেই লজৰ খুৰাজনে ক'লে ব'লা, ইয়াতে বহুত ডাঙৰ নামঘৰ এটা আছে, তাতে সেৱা এটা কৰি আহিবা। মই সেইকাৰণে এতিয়া ওলাইছোঁ, আপোনালোককো লৈ যাওঁ সেই মন্দিৰটোলৈ। এই দাদাজনে মোক লৈ আহিছে। মই খুৰা বুলি মাতিছিলোঁ, খুৰা নহয় আচলতে দাদা। তেখেতে মন্দিৰলৈ লৈ আহিছে। খুব সৌভাগ্য, মই মন্দিৰটো দেখা পালোঁ। এয়া মানুহ আহিলে থাকিবলৈ দিয়ে ইয়াত। আৰু এইফালে মন্দিৰটো চাওকচোন। এয়া মই ভিতৰলৈ আহিছোঁ। কি ডাঙৰ, কি ধুনীয়া নামঘৰ বা মন্দিৰলৈ আহিলে মনটো নিজে নিজে ভাল লাগি উঠে। এয়া মণিকূটটো। মই অলপ দূৰৰ পৰা ভিডিঅ' নকৰোঁ, মই চাকিখন জ্বলাই লওঁ। যিহেতু মানুহ নাই, সেইবাবে দৰজাখন খুলি আৰু মই আকৌ লগাই থৈ আহিছোঁ। খুব ধুনীয়াকৈ সঁচাকৈ থৈছে, খুব ভাল লাগিছে মন্দিৰত লৈ আহি। এই টিলিঙাটো বজাই থৈ যাবলৈ কৈছে, সেইকাৰণে গম পাইছোঁ বাৰু। টিলিঙাটো বজালোঁ, যথেষ্টখিনি ডাঙৰ আৰু গধুৰ। মোৰ বহুত জোৰ লাগিলে, কাৰণ বজিবলৈ অলপ সময় লাগিলে, আপোনালোক দেখাব নোৱাৰিলোঁ। এতিয়া চালোঁ, যাওঁ, আকৌ বা কেতিয়া আহিবলৈ পাওঁ গম নাপাওঁ। পাছফালেও আপোনালোকক এনে এপাক ঘূৰাওঁ। দাদা আহক, এইফালে অলপ দেখাই দিওঁ আমাৰ সকলোকে। কিমান ডাঙৰ মন্দিৰ। আপোনালোকেও সময় সুবিধা পালে কেতিয়াবা এই মন্দিৰলৈ আহিব। বিশেষকৈ ফেব্ৰুৱাৰী মাহত ইয়াত খুব ধুনীয়াকৈ মেলা পাতে আৰু মন্দিৰটো খুব ধুনীয়াকৈ সজায়। মই একেবাৰে এতিয়া পাছফালে এবাৰ গৈ আহোঁ। সেইফালে যাব পাৰিনে? তাতো বেলেগ। এইফালে আগফালে মন্দিৰটো যথেষ্টখিনি ডাঙৰ, কিন্তু মই ইয়াৰ গুগলত চাৰ্চ কৰি চাব লাগিব ইয়াৰ অস্তিত্ব, তাৎপৰ্য, কিমান চনত কেতিয়া কি হৈছে। মই যদিও চাইছিলোঁ নাপালোঁ। দাদাজনক সুধিছিলোঁ মই এই মন্দিৰটোৰ বিষয়ে, তেওঁ বিশেষভাৱে ক'ব পৰা নাই, কিন্তু কৈছে বহুত বছৰ হ'ল বুলি কৈছে। এয়া চাওক, ধুনীয়াকৈ এইফালে যায় ন? অ'কে, যাওঁ। এয়া মন্দিৰটো যথেষ্টখিনি টান হৈ আছে, ইমান ধুনীয়াকৈ সজাইছে। খুব ধুনীয়া ভাস্কৰ্যৰে নিৰ্মিত। আকৌ একে ঠাইহে পালোহি। এয়া মন্দিৰটোৰ পৰা ওলাই আহিলোঁ। মোৰ একেবাৰে সেইটো দেখিছে লজ, সেইটোতে আছোঁ। সেইকাৰণে কৈছোঁ ইমান সৌভাগ্য হ'ল যে মই ইমান ওচৰতে আহি নামঘৰটো, মন্দিৰটোক দৰ্শন দি যাব পাৰিলোঁ। বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে এই মন্দিৰটোলৈ। এতিয়া আমি লজলৈ যাওঁ, লজত কিবা এটা খাই মেলি গুচি যাম কমলপুৰলৈ। গতিকে ধন্যবাদ সকলোকে কৈছোঁ,
যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টত জনাব এইটো কি মন্দিৰ, ইয়াৰ বৈশিষ্ট্য কোনোবাই জানে যদি। গতিকে এতিয়া আহিছোঁ, বাই বাই।